দেখিছেনে গাইজ কাজিৰঙাৰ মাজত এক্সিডেণ্ট এটা দেখি গ'লো এয়া গাড়ী এখন গ'ল কি গাড়ী ডেঞ্জাৰ মেচিন এটা লৈ গৈছে গাইজ চাওক এয়া ওলোৱাই নাই গাইজ আমাৰ গাড়ীখন এতিয়া বালি চালি দি লোৱা হৈছে যাওক 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 একেবাৰে যাওক 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 এনেকুৱা এটা ভয়ংকৰ এক্সিডেণ্ট চাওকচোন ইছ কয়লা অনা গাড়ী পূৰা লুটি খাই গ'ল চাওক গাইজ ইছ গাইজ আজি আমাৰ 2খন ট্ৰাক একেলগে লুট কৰিছোঁ যোৰহাটলৈ বুলি নমস্কাৰ বন্ধুসকল মই বিনাশ আৰু পুষ্পা ট্ৰেন্সপৰ্টৰ অন্য এটা ধামাকাটা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু বৰ্তমান আমি আছোঁ জামুগুৰিত আমাৰ 2খন ট্ৰাক আজি লুট হৈছে যোৰহাটলৈ বুলি এফালে চাওক এখন ট্ৰাক এতিয়া আমাৰ লুট হৈ পেলাই আহিছে এখন হৈছে আমাৰ পুষ্পা 5খন এফালে চাওক এখন হৈছে আমাৰ পুষ্পা 5খন এখন এতিয়া লুট কৰি পেলাই অনা হ'ল আৰু মই ডাইৰেক্ট ঘৰৰ পৰা আহিলোঁ জামুগুৰিতে ৰখি আছিলোঁ আহি পেলাই ইয়াত পালোহি তাৰপিছত এতিয়া এইফালে আমাৰ গোটেইখিনি আছে গতিকে মজিদা লুট কৰি আহিলে ন আৰু ইখন আহি আছে পুষ্পা 3খনো আহি আছে আৰু এইফালে চাওক এইফালে আৰু এখন গাড়ী আছে এখন চাওক আমাৰ এয়া চাহিদুল ভাই গাড়ীখন এইখন গাড়ীতে বিহপুৰীয়াৰ পৰা আহিলোঁ গতিকে এতিয়া আমি আজি গোটেইখিনি একেলগে যোৰহাট গৈ আছোঁ ন গোটেইখিনি একেলগে যোৰহাট কিছুদা যোৰহাট যাব লাগে মাজলা লুট কৰি আহিলা একদম বঢ়িয়া বঢ়িয়া যোৰহাট যাব লাগিব আমাৰ বাকী গাড়ী আহি আছে ইখনো আহি আছে দেখাই আছোঁ বাৰু আপোনালোকক বাকী এতিয়া এইফালে চাওক পৰিৱেশটো এখন গাড়ী পূৰা ধুনীয়াকৈ লুট আছে এতিয়া এখন আমাৰ 5খন এখন মজাকৈ লুট কৰি পেলাই অনা হৈছে আৰু বাকী ইখন আহি আছে তাৰপিছতে আমি একেলগে 3খন গাড়ী ওলাই যাম 3খনো নহয় আজি আচলতে 4খন হৈ যাবগৈ মানে এইফালে চাওক এখন আছে আৰু 2খন আহি আছে আৰু এখন বেলেগ আৰু এখন গাড়ী আহি আছে ট্ৰাকে আহি আছে এখন গতিকে এইখনো যাব মানে 3-4খন গাড়ী লৈ পেলাই আজি আমি যোৰহাট গৈ আছোঁ গতিকে ব্লগটো বহুত বেছি ইণ্টাৰেষ্টিং হ'ব একদম শেষলৈকে চাই থাকক এতিয়া আমি ৰখি আছোঁ বুবুদা অহালৈকে বুবুদা আহিলে আমি ধুনীয়াকৈ ওলাই গুচি যাম এইফালে চাওক গাইছ আমাৰ জামুগুৰিতে এতিয়া এইফালে আমাৰ দাদা এজনক লগ পালোঁ ঘৰটো ক'ত আছিলে ধুনাগুৰি আচ্ছা আমাৰ বিহপুৰীয়া ধুনাগুৰিতে গতিকে আৰু শুনক আচ্ছা আচ্ছা ভাল লাগিল অহাৰ কাৰণে লগ পাই ভাল লাগিলে আগতে বিচাৰি আছিলোঁ আজি ফাৰ্ষ্ট টাইম লগ পাইছোঁ একদম একদম বঢ়িয়া ফলোৱাৰ হয় ইনষ্টাগ্ৰাম একদম চবতে ফ'ল' কৰি ধৰা থেংক ইউ বহুত বেছি ধন্যবাদ আপোনালোকে এনেদৰে মৰম দি গ'লে আচলতে কাম কৰিবলৈ বহুত মানে সাহস পাওঁ বহুত অসমীয়া লগ আমাৰ এইবিলাক কাম আগবাঢ়ি যাব লাগে হয় কৰিব লাগে সকলোৱে কৰিব লাগে আৰু বহুত বেছি ভাল লাগিল এইফালে দাদাক লগ পাই পেলাই ঠিক আছে ভাল লাগিল দেই ভাল লাগিলে গতিকে এইফালে চাওক এতিয়া এইখন গাড়ীও আহি পেলাই পাই গ'লি একদম মজাকৈ এইফালে এখন গাড়ীও আহি পেলাই পাই গ'লি এতিয়া এইখনো যাব এয়া এইফালে কেনেকুৱা এয়া গতিকে লুট হৈ গ'ল যিহেতু গতিকে এতিয়া যাব লাগে আমাৰ এইখন আছে এইখন আৰু এখন যাব আৰু এখন দেখাই আছোঁ মই এইফালে আমাৰ বুবুদা আছে পিছফালে যোৱাটো ব্লগত দেখিছিলে মই 3খন লৈ পেলাই গৈছিলোঁ গতিকে আজি আমাৰ এইফালে 3খনো আছে এইফালে আগত 5খনো আছে এইখনো আছে গোটেই 4খন গাড়ী আমি ডাইৰেক্ট একেলগে যাম একদম বহুত বেছি মজা লাগিব এইফালে আমাৰ আছে বুবুদা পাই গ'লি বঢ়িয়া লুট হৈ গ'ল নহয় যাব লাগে আৰু এতিয়া মানুহ নাই নি পিছফালে নে আছে আচ্ছা গতিকে গাইছ এতিয়া পূৰা মজা হৈ গ'ল এতিয়া বুবুদাও আহি পেলাই পাই গ'লি এতিয়া টেনশ্যন নাই এতিয়া আমি গোটেইখিনি ওলাই যাব লাগে 12টা বাজিলেই 4খনো এইখন গাড়ীও যাব তাৰপৰা লুট এটা ওলালে তাৰ যোৰহাটৰ পৰা লুট ওলালে খালী গাড়ী যাব গতিকে গাইছ এতিয়া চাওক গোটেইকেইখন গাড়ীয়ে আহি গ'ল আমাৰ মজাকৈ একদম গতিকে ইয়াৰ পৰা মজাকৈ এতিয়া ওলাই যাব লাগে ব'লক তেতিয়াহ'লে এতিয়া আমি যাত্ৰা আৰম্ভ কৰোঁ আমি ধুনীয়াকৈ ওলাই আহি গ'লোঁ তাৰ পৰা আৰু আহি পাই গ'লোঁ ডাইৰেক্ট দোলাবাৰী আৰু এইফালে চাওক দুজন দাদাই ৰখালে গতিকে বহুত বেছি ভাল লাগিল দুইজনকে লগ পাই পেলাই গতিকে ক'ৰ পৰা আহি আছে মই আপোনাৰ বিশ্বনাথ চাৰিআলি আৰু আপুনি হেলেম আচ্ছা বঢ়িয়া একদম ভাল লাগিল দুইজনকে লগ পাই পেলাই গতিকে এতিয়া গৈ থাকিম আৰু একদম ধন্যবাদ হয় বহুত বেছি ধন্যবাদ একদম ঠিক আছে দাদা দেই আকৌ লগ পাম একদম বঢ়িয়া ভাল লাগিল একদম বাই এয়া দাদাহঁতেও ঠিক আছে ৰখালে আমি ধুনীয়াকৈ একদম পূৰা পোহৰ জেগা এটাত আহি পেলাই ৰখালোহি আৰু এইফালে আমাৰ এয়া আজি ভাইও আমাৰ লগত তালৈকে যাব ন তোমাৰ ঘৰটো গোগামুখতে আচ্ছা বঢ়িয়া গতিকে আমি একদম একেলগে এতিয়া আমাৰ ইয়াত 2খন আছে আৰু আগত এখন গুচি গ'ল গাড়ী আৰু আগত সেইখনটো আছেই আমাৰ চাৰিদুল ভাই গাড়ীখনটো আছেই আগত এখন গতিকে ব'লক ধুনীয়াকৈ একদম আগবাঢ়ি থাকোঁ এতিয়া আমি আহি পেলাই গাইছ জখলাবন্ধা পাই গ'লোহি আৰু এইফালে চাওক পূৰা বাছবিলাক আহি আছে মজাকৈ এখন বৈকুণ্ঠ নতুন বাছখন আৰু এইফালে চাওক পূৰা বাছ আহি আছে আৰু ইটো চাইডেও পূৰা বাছ লগোৱা আছে আৰু এইফালে আমি এতিয়া আমি এটা চাহ খাবৰ কাৰণে ৰখিছোঁ টি ব্ৰেক এটা ধুনীয়াকৈ চাহ বনাই আছে আৰু এইফালে চাওক আমাৰ গাড়ী একদম পূৰা 3খন লাইন কৰি দিয়া হৈছে আৰু এখন যে দেখিছিলে বগা গাড়ীখন এখন আগত গুচি গ'লগৈ এইফালে চাওক বাছবিলাক পূৰা আহি আছে এখনকৈ এখন আহি আছে এখন ৰূপালী আহিছে চাওক আৰু এইফালে গোটেই বাছবিলাক লগোৱা আছে এইফালে হোটেলবিলাকত যিহেতু ইয়াত বাছবিলাক ৰয়ে এইফালে গোটেই বাছবিলাক ইয়াত লগোৱা আছে এইফালে চাওক ইয়াত এখন ৰূপালীখনো আহি গ'ল এখনকৈ বাছ আহি আছে পূৰা মজাকৈ এয়া এখন আহি পেলাই চাওক এখন আহি গ'ল আৰু সেইফালে চাওক এই তাতো পূৰা বাছ লগাই থোৱা আছে এইফালে আমাৰ গাড়ীকেইখন আছে গতিকে এতিয়া আমি মজাকৈ চাহ তাহ খাওঁ খাই মেলি ওলাই যাম আৰু
এখন চাওক গাইছ নাম্বৰৰ নতুন বাছখন কি মৰম লাগিছে, বহুত আল্টিমেট মৰম লগা বাছ একদম। এখন এতিয়া আমি দেখিলোঁ পুৰা লাইন হৈ গৈছে। এতিয়া এফালে আমাৰ চাহ আহি গ'ল ধুনীয়াকৈ, চাহ লৈ লওঁ খাবৰ কাৰণে। এয়া লাল চাহ, এয়া গাইছ পুৰা মজাকৈ চাহ লৈ লৈছোঁ এতিয়া। এয়া মজাকৈ চাহ লৈ লোৱা হৈছে, গতিকে খাই লওঁ লাল চাহ টোপনি ভাঙিবৰ কাৰণে। আৰু জখলা বন্ধাত ৰৈ থকা পৰিৱেশটো বহুত আল্টিমেট মানে, বাছবিলাক চাই চাই ৰখি থাকিব পাৰি একদম আৰামছে, একদম বহুত বেছি ভাল লাগে। আৰু এফালে আজি আমাৰ লগত এয়া আমাৰ এয়া খুৰাও আহিছিলে, গতিকে এওঁৰে মাল লৈ পেলাই আজি আমি আহি আছোঁ। চাহ খাইছে ন? এয়া গতিকে আছে। এইফালে আমাৰ ভাই আহিছিলে। ভাই কিবা এটা কোৱা, কেনেকুৱা? যোৰহাট অহা কথা নাছিলে, যোৰহাট অহা কথা নাছিলে, ঘপককৈ প্লেন হৈ গ'ল, ঘপককৈ প্লেন হৈ গ'ল। কিন্তু গুৱাহাটীহে যোৱা কথা আছিলে, আহি গ'লো আৰু ন, মিলি গ'ল পটককৈ, ভাড়া এটা মিলি গ'ল, গতিকে গুচি আহিলে। এতিয়া চাওক আমাৰ 3খন গাড়ী আছে, এতিয়া মজাকৈ আমি চাহ খাই লওঁ। আৰু চাহটো খাই আকৌ ইয়াৰ পৰা একদম ডাইৰেক্ট ওলাই গৈ থাকিম আৰু আগত গৈ পেলাই আকৌ চাওঁ ক'ত ৰখা হয়। এতিয়া সময়টো প্ৰায় 1টা বাজি গ'ল। আমি কাজিৰঙা পালোহি, বাছৰ উৎপাত চাওকচোন কেনেকুৱা, একদম ফালি চালি কাষেদি ওলাই গুচি গ'ল। এবাৰ ওলাব, বুবুদা ওলাই গুচি গৈছে। নিছেনে কি বস্তু নিছে, এইটো মেচিন এটা নিছে ডাঙৰ, বহুত বেছি। এতিয়া আমি কাজিৰঙা সোমাই গ'লোঁ আৰু এতিয়া আমি পাহাৰ পাইছোঁহি। দেখিছে আগে আগে গৈ আছে বুবুদা, পিছে পিছে আমি। এতিয়া আমাৰ অকণমান ড্ৰাইভাৰ চেঞ্জ হ'ল, এতিয়া আকৌ প্ৰাঞ্জলদাই চলাইছে। এফালে আমি দুটা বহি পেলাই গৈ আছোঁ মজাকৈ একদম। বলক চাওঁ কিবা জন্তু চন্তু দেখোঁ নেকি বুলি কাষত বহি লৈছোঁ, দেখিলে আপোনালোককো দেখাম কিবা যদি ওলায়। গতিকে বলক গৈ থাকোঁ আৰু। দেখিছেনে গাইছ, কাজিৰঙাৰ মাজত এক্সিডেণ্ট এটা দেখি গ'লোঁ। এয়া গাড়ী এখন গ'ল, কি গাড়ী বাৰু? দোষ্ট, অ' ফন্টা ফন্টি মাৰি পেলাই পৰিছে দোষ্ট। দেখিছে কাজিৰঙাত বহুত সাৱধান। এয়া চাওক, এইখন ফন্টা ফন্টি মাৰি পেলাই পৰিলে। ইছ, বলক বলক, এইখনৰ লগত চাওক পুৰা ফন্টা ফন্টি মাৰিছে, মাৰি পেলাই গাড়ী পৰি গ'ল। সেয়া পুলিচো আহি পেলাই ৰখি আছেহি এয়া কাজিৰঙাৰ মাজত পুৰা, দেখিছে। এয়া এক্সিডেণ্ট হৈ গ'ল, বহুত সাৱধান কাজিৰঙা যাওঁতে, সাৱধান। এতিয়া হাতী দুটাই দেখিলোঁ আৰু গাড়ী চেয়াৰ লৈ গৈ আছে। বনৰীয়া হাতী এতিয়ালৈকে ওলোৱা নাই বাৰু, যদি ওলাই দেখাম আপোনালোকক। আমি আহি পেলাই গাইছ এতিয়া বুঢ়ীআই মন্দিৰ পালোহি। আৰু এইফালে চাওঁগে আমাৰ পংকজ ভাইক লগ পালোঁ। কেনেকুৱা? ভাল ভাল। ক'ত গৈ আছা? মই তোমাৰ গৈ আছোঁ চুলুং। চুলুং চব্জি লুট কৰিবলৈ। এইফালে চাওক, মণিপুৰ আৰু চুলুঙৰ পৰা ডাইৰেক্ট মণিপুৰ। মণিপুৰ। ঠিক আছে ঠিক আছে, ভালকৈ যাবা। আৰু এইফালে চাওক, এয়া তেওঁলোকৰ গাড়ীখনো ইয়াতে ধুনীয়াকৈ ৰখাই থোৱা আছে। আৰু এইফালে একদম আগত এখন গাড়ী আহি আছে, আচৰিত মেচিন এটা লৈ আহিছে। চাওক কেনেকুৱা ডেঞ্জাৰ মেচিন, বহুত ডাঙৰ মেচিন, মানে আহিবই পোৱা নাই, যেন তেন আহিছে আৰু এখন পূৰা। এইফালে আমাৰ 2খন গাড়ীতে ইয়াতে ৰখালোঁ, ৰখাই পেলাই ইয়াতে সেৱা এভাগ ল'ম, লৈ পেলাই আমিও লাহেকৈ গৈ থাকিম আৰু। এইফালে চাওক আমাৰ 2খন ইয়াতে ধুনীয়াকৈ ৰখাই দিয়া হৈছে। ডেঞ্জাৰ মেচিন এটা লৈ গৈছে গাইছ, চাওক এয়া বহুত ডেঞ্জাৰ মেচিন এটা লৈ গৈছে পূৰা। এয়া আমি ইয়াতে ৰখিছোঁ ধুনীয়াকৈ। এতিয়া এইফালে মেচিনটো চাওক। এতিয়া আমি ইয়াতে বুঢ়ীমা মন্দিৰতে এইফালে আমাৰ এয়া ভাই এজনক লগ পালোঁ। নামটো কি আছিলে? গৌতম চাউল। আচ্ছা আচ্ছা, ভাল লাগিল লগ পাই পেলাই, বহুত দিনৰ পৰা বিচাৰি আছিলে লগ পাব ন, কি ক'বা আৰু। ট্ৰাই কৰি আছিলোঁ বহুত বিচাৰিবলৈ, মানে আমাৰ তাতো আহিছিলে গাড়ী, কিন্তু আজি ফাইনেলি লগ পাই গ'লোঁ আৰু একদম ভাল লাগিছে, বহুত বেছি ভাল লাগিলে। ৰাতিখন এই 2টা বজাত মাত লগালে, বহুত বেছি ভাল লাগিলে। ঠিক আছে, গাড়ী আহিছে দেই। অঁ অঁ ঠিক আছে, অঁ থেংক ইউ থেংক ইউ। ঠিক আছে, তোমালোকক ভালকৈ যাবা দেই। অঁ অঁ। ডেঞ্জাৰ মেচিন এটা লৈ পেলাই গাড়ী এখন গৈ আছে। চাওকচোন গোটেই ৰাস্তাটো আধাখিনি খাই দিছে মেচিনটোৱে। গোটেই জেগাই খাই দিছে চাওকচোন, ডেঞ্জাৰ মেচিন লৈ গৈছে, ৰাতিয়ে লৈ যায় এইবিলাক বেছিভাগ মেচিন। গতিকে গাইজ বুঢ়ীমাৰ ওচৰত ধুনীয়াকৈ সেৱাভাগ লৈ ল'লোঁ। আৰু সেৱাভাগ লৈ এতিয়া বলক আমি দেৰি নকৰোঁ আৰু ইয়াৰ পৰা একদম ধুনীয়াকৈ ওলাই গৈ থাকোঁ, যিহেতু সময়ো বহুত হৈছে। আৰু এই শিলভাগৰ কথা গম পাই, আচলতে এই শিলভাগত যি আচৰিত শক্তি আছে, যি শক্তি আচলতে ৰাস্তাটো বনাওঁতে শিলভাগ ইয়াৰ পৰা আঁতৰাব নোৱাৰিলে, বহুতে চেষ্টা কৰিছিলে যদিও নোৱাৰিলে। সঁচাকৈ বুঢ়ীমাই এক আচৰিত কৃপা আছে। গতিকে মাক ইয়াৰ পৰা পুনৰবাৰ আমি আকৌ সশ্ৰদ্ধ প্ৰণাম জনালোঁ। আৰু প্ৰণাম জ্বলাই পেলাই এতিয়া আমি ধুনীয়াকৈ ইয়াৰ পৰা ওলাই যাওঁ আৰু একদম মজাকৈ, যিহেতু ৰাতিপুৱা সময়ত পাবগৈ লাগে। আমাৰ গাড়ীত মেলাৰ মাল লোড আছে, মীনা বজাৰ মাল, গতিকে সোনকালে যাব লাগে। গতিকে ব'লক ওলাই দিওঁ ন। অঁ
গতিকে ওলাই দিওঁ আৰু একদম সেইফালে আমাৰ পংকজ ভাইক বাই বাই দি পেলাই ঠিক আছে দেই ভালকৈ যোৱা আমিও গৈ থাকোঁ লাহে লাহে ঠিক আছে তো চলো এতিয়া গাইছ ৰাতিপুৱা প্ৰায় 4টা বাজিলে আৰু ফাইনেলি গাইছ আমি আহি পেলাই এতিয়া বোকাখাট টাউন পাই গ'লোঁ সেই চাওক এয়া বোকাখাট টাউন ৰাতিপুৱা সময় দৃশ্য বোকাখাটৰ এয়া আমি গৈ আছোঁ এতিয়া মজাকৈ বোকাখাট টাউন ফাইনেলি গাইছ আমি নুমলীগড় পাই গ'লোহি NIL-ৰ বাবে বিখ্যাত নুমলীগড় পাই গ'লোহি গতিকে এতিয়া যোৰহাটলৈ আৰু 53 কিলোমিটাৰ আছে আপোনালোকে চাইনবৰ্ডত দেখিছিলে এতিয়া মজাকৈ গৈ থাকোঁ আৰু এয়া হৈছে নুমলীগড় গাইছ এইফালে NIL যায়গৈ আৰু এইফালে ডিমাপুৰ যোৱা ৰাস্তা এইটোৱে হয় এইফালেও যাব পাৰি গোলাঘাটো যাবগৈ পাৰি এইফালে দি গৈ পেলাই গতিকে বহুতকেইটা ৰাস্তা কিন্তু আমি চিধা যাম কাৰণ আমি যোৰহাট যাম আৰু দেখিছে যোৰহাট 51 দেৰগাঁও 28 বেছি নাই গতিকে গৈ থাকোঁ মজাকৈ গুড মৰ্ণিং গাইছ এতিয়া ধুনীয়াকৈ ৰাতিপুৱাই গ'ল আৰু আমি আহি পেলাই ৰঙামাটি পালোহি মানে দেৰগাঁও পাবলৈ অকণমান আছে আৰু আমাৰ লোকেশ্যন পাবলৈ চাগে 40 কিলোমিটাৰমান আছে আৰু ইয়াতে ধুনীয়াকৈ দেখিছে ব্ৰাছ লৈ লৈছোঁ পূৰা এতিয়া মজাকৈ একদম ব্ৰাছ চাছ কৰি লওঁ আৰু এইফালে চাওক আমাৰ গাড়ীকেইখন ইয়াতে ৰখোৱা আছে এয়া সকলোখিনি আছে এতিয়া আমি ইয়াতে ব্ৰাছ চাছ কৰিম আৰু চাহ খাবলৈও যাম এয়া সকলোখিনি আছে এইফালে আগত গৈ পেলাই চাহ খাব যাম আৰু ধুনীয়াকৈ ব্ৰাছটো কৰি লওঁ আৰু দেই এতিয়া গাইছ আমি চাহ খাই পেলাই তাৰ পৰা ওলাই আহিলোঁ মজাকৈ আৰু এইফালে দেখিছে আহি পেলাই পাই গ'লোঁ ৰঙামাটি টোল গেট এইকেইদিন অকণমান কণ্ট্ৰভাৰ্চি হৈ আছে ৰঙামাটি টোল গেটত এতিয়া ইয়াতে আমি আহি পেলাই পালোহি মজাকৈ হা এই যি হ'ব আৰু এইফালে দেখিছে ভাই গাড়ীও আহি গ'ল আগত মজাকৈ এতিয়া আমি এয়া গৈ আছোঁ ৰঙামাটি টোল গেট পাই গ'লোঁ টোল গেট গাইছ এয়া ৰঙামাটি টোল পাৰ হৈ যাব লাগে আৰু চাই আছে ভিডিঅ' কৰাৰ কাৰণে যিহে জেং হৈছে ভিডিঅ' কৰাৰ কাৰণে পূৰা চাই আছে ৰখিব দিছে ভালনে আচ্ছা থেংক ইউ হা অঁ আমি জগদুৱাৰ যাম যোৰহাট ভাল অঁ ঠিক আছে থাকক অঁ বাই গতিকে সেয়াই আমাৰ বাৰু অকণমান আমাৰ লগত একো নহয় বাৰু তেনেকুৱা হয় নাই কিন্তু কাৰো লগত হ'ব নালাগে হয় নাই এইটো বেয়া কথা যি হ'লেও এইফালে এতিয়া বুকুৰাও একদম পূৰা আহি আছে মজাকৈ এয়া দেখিছে গতিকে এইখনেই ৰঙামাটি টোল গেটখন আমি এতিয়া গৈ আছোঁ মজাকৈ এনেকুৱা এটা ভয়ংকৰ এক্সিডেণ্ট চাওকচোন কয়লা অনা গাড়ী পূৰা লুটি খাই গ'ল চাওক গাইছ পূৰা লুটি খাই গ'ল ভয়ংকৰ এক্সিডেণ্ট বহুত ভয়ংকৰ বাপৰে ফাইনেলি গাইছ আমি আহি পেলাই তিয়ক পাই গ'লোঁ আৰু মানে কেছটো কি আমাৰ এখন গাড়ী এইফালে সোমাই গুচি গ'ল আৰু এখন দেখিছে এইফালে ৰখোৱা হৈছে এখন আৰু এতিয়া এইফালে আমাৰ ভাইক বিদায় দিব হ'ল গতিকে এতিয়া ভাই যাবগৈ লুট কৰিবলৈ বুলি ঠিক আছে যদি ভাতটো বনাওঁ খাই যাবাগৈ ধুনীয়াকৈ দিয়া যোৱা যাবা হা এতিয়া ভাই গৈ আছে লুট কৰিবৰ কাৰণে গতিকে আমিও যাওঁ ব'লক আমি খালী কৰিবলৈ যাওঁ এখন লুট কৰিব গৈছে আৰু আমি যাওঁ খালী কৰিবলৈ গতিকে ব'লক গাইছ এতিয়া আমি এইফালে দেখিছে আমাৰ ইখন গাড়ী সোমাই গ'ল এইফালে ভিতৰলৈ আৰু এইখনো এতিয়া সোমাব আৰু ভিতৰলৈ আৰু এতিয়া সোমাব লওঁতে এইফালে আমাৰ এয়া ভাই এজন আহিল তোমাৰ ঘৰটো ইয়াতে ন অঁ গতিকে ঠিক আছে ভাল লাগিল দেই লগ পাম আকৌ দিয়া বঢ়িয়া গতিকে ব'লক এতিয়া আমি যাওঁ কি হয়গৈ গাড়ী সোমাই চাওঁগৈ এতিয়া আমি আহি পেলাই আনলোডিং পইণ্ট পাই গ'লোহি কিন্তু এইখন আমি যেন তেন আহি পেলাই ইয়াত পোৱালোহি কিন্তু সিখন গাড়ী আমাৰ ফচি গ'ল এইফালে দেখিছে পূৰা ফচি গৈছে কি হৈছে মই দেখামগৈ বাৰু এখন পূৰা ফচি গৈছে পূৰা যোৱা নাই আৰু এইফালে আমাৰ এয়া ভাইটি এজন আহিলে নামটো কি আছিলে তোমাৰ অনিমেশ শইকীয়া আচ্ছা ঘৰ ইয়াতে আচ্ছা ওচৰতে ঘৰ গতিকে আহিলে ভাল লাগিল ৰাতিপুৱাই লগ পালোঁ একদম ঠিক আছে দিয়া লগ পাম আৰু কি ক'বা ভাল লাগিছে দাদা ভিডিঅ' চাই থাকোঁ আগৰ পৰা তেনেকৈ ভাল লাগে আৰু আচ্ছা আৰু দাদাৰ লগত মোৰ চিনাকিয়ে হয় আচ্ছা একদম গতিকে মনৰ চিনাকি যিহেতু গতিকে বহুত বেছি ভাল লাগিল লগ পাম আকৌ দিয়া গাড়ীখন ফচি গ'ল পূৰা আমাৰ এইখন বেয়াকৈ দেখিছে চকা পূৰা ঘূৰি আছে গতিকে এতিয়া খেলিব লাগিব চাগে চবেই মিলি পেলাই উপায় নাই গাড়ী ফচি গ'ল এতিয়া গাড়ী চবেই ঠেলি আছে জোৰ লগাওক ওলাই যাব ৰৈ দিয়ক নহয় ইফালৰটো লাগিছে এতিয়া ওলোৱাই নাই গাড়ী আমাৰ গাড়ীখন
এতিয়া বালি চালি দি লোৱা হৈছে। যাওক 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 একেবাৰে যাওক 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 গুচি যাওক মোচনত যাওক যাওক যাওক। নাই নাই ইটো বহি গ'ল। অলপ বালি মাৰি দিলে হ'ল কি বননিৰে এইফালে আমাৰ এয়া আৰু দুজন ভাই আহিলে, ভাইৰ লগতে ওচৰতে ন ঘৰ? আচ্ছা আচ্ছা ঠিক আছে, ভাল লাগিল দেই লগ পাই, বঢ়িয়া বঢ়িয়া, ঠিক আছে বাৰু দেই, লগ পাম। এতিয়া গাইছ আমাৰ গাড়ীখন খালী হ'বলৈ আৰম্ভ হোৱা নাই বাৰু, এই প্ৰথম এইখন গাড়ী খালী হ'বলৈ আৰম্ভ হৈছে, প্ৰথম যিখন আহিছিলে। আৰু এইফালে চাওক চবেই হাই এটা দি দিয়া, এয়া চাওক বহুতখিনি আহিলে ফেমিলি মেম্বাৰ, ওচৰৰে ন চব, একদম ভাল লাগিল সকলো অহাৰ কাৰণে দেই, একদম চাওক বহুতখিনি আহিলে। অলপ শুই আছিলোঁ যিহেতু মানে কি হ'ল কালি ৰাতি আমি ৰখাই নাই ন ক'তো, ডাইৰেক্ট টোপনি ক্ষতিৰ কাৰণে অকণমান শুই আছিলোঁ, গতিকে এতিয়া তেওঁলোক আহিলে বহুত বেছি ভাল লাগিল। এয়া সকলোখিনি আৰু গাড়ী দেখিছে, এইখন গাড়ী খালী হ'বলৈ আৰম্ভ হৈছে আৰু তাৰপিছতে আমাৰ দুখন হ'ব আৰু এখন গাড়ী গাইছ এতিয়া খালী হৈ গ'ল, তেওঁলোক যাবগৈ আৰু এইফালে বাই বাই এটা দি দিয়া, ঠিক আছে দিয়া, লগ পাম আকৌ। ঠিক আছে, গতিকে এইফালে চাওক এতিয়া আমাৰ এখন খালী কৰিবলৈ লাগিছে, আৰু এইফালে আমাৰ এতিয়া মাইনা দা আহিলে, কেনেকুৱা? এইফালে আৰু এজন দাদা আহিলে বহুত দিনৰ মূৰত, ঘৰৰ ওচৰতে আমি খালী কৰি আছোঁ মাইনা দাহঁতৰ ঘৰৰ ওচৰতে। এতিয়া এইবিলাক লোকেল ইয়াত মাইনা দাই ডন আৰু নে কি? জাজি ডন। এতিয়া আমি যাওঁ অকণমান ওলাই পেলাই গাটো ধুই আহোঁগৈ পাৰিলে, গতিকে বলক। এতিয়া গাইছ মাইনা দা ঘৰত ধুনীয়াকৈ একদম গা চা ধুই পেলাই আমি মজাকৈ ওলাই আহিলোঁ অকণমান ফুৰিবলৈ বুলি, গতিকে মাইনা দা জেগাটো কি এইটো? হালোৱা টিং। এতিয়া নাগালেণ্ড সোমামগৈ নেকি? নাগালেণ্ড গৈ আছোঁ আজি প্ৰথমবাৰ। এইফালে দেখিছে পিছফালে দাদা আছে, বিষ্ণুদা আছে, আমি চাৰিটা বহি পেলাই মজাকৈ গৈ আছোঁ। এতিয়া হালোৱা টিং পাৰ হ'লোঁ আৰু এইফালে চাওক দুইফালে একদম চাহ বাগান আছে। এইফালে মই আজিলৈকে অহা নাছিলোঁ, গতিকে আপোনালোক বৰবাম বাগান, গতিকে ইয়াৰ পৰা যদি কোনোবাই চাই আছে কমেণ্ট এটা কৰিব। বাকী এতিয়া আমি সোমামগৈ নাগালেণ্ড মজাকৈ, গৈ আছোঁ বলক। এইখনে হৈছে গাইছ নাগালেণ্ড গেট। এতিয়া আমি অসম পাৰ কৰি পেলাই এতিয়া নাগালেণ্ডৰ ভিতৰলৈ সোমাই যাম। সেইটো চাওক বৰ্ডাৰ দেখিছে, এয়া চাওক আমি নাগালেণ্ডলৈ সোমাই গৈ গুচি আহিলোঁ মজাকৈ। এতিয়া গাইছ ভিউটো চাওক এবাৰ, ভিউটো নাগালেণ্ডৰ ভিউ কি মজা, অৰুণাচলৰ নিচিনাই আৰু পাহাৰবিলাক অলপ কম আৰু, কিন্তু হ'লেও এয়া নাগালেণ্ড আমি সোমাই গ'লোঁ ফাইনেলি। পূৰা পাহাৰ কাটিং চলি আছে চবফালে, এফালেও কাটিং চলি আছে, এফালেও কাটিং চলি আছে। এতিয়া আমাৰ ভাইও লোড কৰি আহিলে, গতিকে এতিয়া যায়গৈ, বাই বাই, যোৱা ঠিক আছে। গতিকে এতিয়া আমিও যাওঁ আৰু বলক। আমি আহি গ'লোঁ নাগালেণ্ডৰ পৰা মজাকৈ, আমাৰ মাইনাদাই গৈ নাগালেণ্ড দেখাই আনিলেগৈ। এতিয়া আমি জাজি পাই গৈছোঁ, জাজি দেই, জাজি পাইছোঁহি। এখন নবনাওঁতে যে কি অৱস্থা আছিলে এবাৰ যে আহিছিলোঁ কাকজানলৈ, নাপাওঁগৈ লাগে। এতিয়া ফাইনেলি হৈ গ'ল পূৰা, এতিয়া গৈ আছোঁ আকৌ মাইনাদাৰ ঘৰলৈ। এতিয়া গাইছ আমি লিচু লৈ লৈছোঁ, আৰু ইয়াৰ লিচু চিষ্টেমটো অলপ বেলেগ, দাদা কৈ দিব, দাদা কেজি চিষ্টেম ন? কেজি 400 ডাইৰেক্ট অলপ জাজি লিচু মাইনাদাই ছিঙি আছে, পৰা আমি কেজি হিচাপে লৈ লৈছোঁ। এইফালে চাওক ইয়াত আধা কেজি লৈ লোৱা হ'ল, আৰু এইফালে এতিয়া এইফালে 1 কেজি লৈছোঁ, পূৰা কেজি চিষ্টেম। ইয়াত চিষ্টেমটো বেলেগ, আৰু লিচুকেইটা বহুত ধুনীয়া টেষ্টি হয় খাবলৈ। এই কেজি চিষ্টেমো লিচু আকৌ টেষ্টি আছে খাবলৈ, মজা। এতিয়া আমাৰ খানা আহি গ'ল, এয়া খুৰীয়ে দিলে আৰু। কোনে বনালে আজি? বাহ, এইফালে কাৰিকৰ ভণ্টিয়ে বনাইছে। অ'কে, টেষ্ট কৰি চালে গম কেনেকুৱা হৈছে একদম। গতিকে এতিয়া খাওঁ মজাকৈ, ঠাণ্ডা হ'ব আৰু। এতিয়া আমি মাইনাদাৰ ঘৰৰ পৰা ডাইৰেক্ট আকৌ গাড়ীৰ ওচৰত পাই গ'লোহি। এইফালে চাওক এতিয়া আমাৰ এইফালে এখন গাড়ীৰ পৰা ধুনীয়াকৈ খালী হৈ গ'ল, আৰু এইফালে এখন গাড়ী এতিয়া খালী কৰি আছে, অলপ বাকী আছেগৈ। আৰু আজি আমি মেলামাল লৈ আহিছিলোঁ। আৰু এইফালে চাওক আমাৰ এইফালে আৰু দুজন ভাই আহিলে, নামকেইটা কৈ দিয়া। মোৰ নামটো অবিনাশ বৰা। আচ্ছা, মোৰ নামটোৱে আৰু নামটো অভিষেক বৰা। আচ্ছা, বঢ়িয়া, ভাল লাগিল দেই দুইজনকে লগ পাই পেলাই, একদম ভাল লাগিল। অথনিও আহিছিলা নেকি? আচ্ছা, এতিয়া এইফালে চাওক গাইছ আমাৰ আৰু কেইজনমান ভাইটি আহিলে একদম, গতিকে অথনিও আহিছিলা নি? আচ্ছা, একদম বাৰু, সকলোকে লগ আহিলা, ভাল লাগিল সকলো। বাকী ঘৰ কিমান দূৰ? আচ্ছা, ওচৰতে ন, গতিকে ভাল লাগিল দেই অহাৰ কাৰণে একদম।
আমাৰ গাড়ী পৰা এতিয়া গাইছ একেবাৰে লাষ্ট মালটো খালী কৰি থকা হৈছে। এইফালে দেখিছে পূৰা দাঙি পেলাই কি চিষ্টেমত খালী কৰা হৈছে। এয়া দেখিছে বস্তুটো পূৰা মেচিন লগাই পেলাই ওপৰত দাঙি দিয়া হ'ল, এটা চিষ্টেম এটা দি পেলাই দেখিছে, শিকলি লগাই পেলাই গাড়ীখন আগত লৈ গ'ল। গাড়ী পূৰা কমপ্লিট খালী হৈ গ'ল। আৰু মীনা বজাৰ এখনত আপোনালোকে ডাইৰেক্ট বস্তুবিলাক দেখে, কিন্তু তাৰ আগত আচলতে কিমানখিনি বস্তু খাটনি থাকে এইফালে দেখিছে। গোটেই বস্তুবিলাক আনি পেলাই আমি এইবিলাক বস্তু লৈ আহিছিলোঁ, আনি পেলাই এইবোৰ থৈ দিছে। এইবোৰ ফিট কৰিব কাইলৈ পৰহিলৈ। ফিট কৰাৰ পিছত আকৌ তাৰপৰা লাহেকৈ আৰু মীনা বজাৰ ষ্টাৰ্ট হ'ব আৰু। গতিকে এইফালে চাওক, এতিয়া এইটো নমাই দিলে ধুনীয়াকৈ তললৈ। চিষ্টেমবিলাক এইবিলাক আচলতে বহুতবিলাক খাটনি ইয়াত লাগি থাকে। এইফালে গোটেই মানুহখিনি লাগি আছে, বহুত বেছি গৰম। আৰু এইকেইটা ডিজি জেনেৰেটৰ, এইকেইটা জেনেৰেটৰ দেখিছে কিমান পুৰণা, একদম ট্ৰাকৰ ইঞ্জিনৰ নিচিনা পূৰা ডাঙৰ ডাঙৰ জেনেৰেটৰ হয়, একদম পূৰা ডাঙৰ ডাঙৰ ডিজি হয়। এইটো দেখিছে, এইটো চাবি আছে, চিষ্টেম দেখিছে, বহুত ডাঙৰ বস্তু আচলতে। এইটো বহুত এটা কষ্টৰ মূৰত এই মেলাখন আচলতে পতা হয়। দেখিছে কিমান সময় লাগে, 5 দিন সময় লাগিব। এয়া নমাইছে একেখিনি বস্তুকে আকৌ উঠাব নমাব এনেকুৱাই কৰি থাকে। এয়া জগদুৱাৰ। আৰু এই মেলাখন হৈ আছে জগদুৱাৰ, নে গম পায়? জগদুৱাৰত হৈ আছে মেলাখন, আপোনালোকে গম পাইছে এইখন মেলা। আমি জগদুৱাৰলৈ লৈ আহিছিলোঁ বস্তুখিনি। গতিকে সেয়া দেখিছে খালী হৈ গ'ল। আমি ওলাই যাম আৰু ইয়াৰ পৰা। এয়া চিষ্টেম বেলেগ চিষ্টেমত নমাই আছে। আমাৰ সেইখনো খালী হৈ গ'ল। এতিয়া 2খন খালী হৈ মেলি আজৰি। এতিয়া আমি ইয়াৰ পৰা মজাকৈ ওলাই যাব পাৰিম আৰু একদম। এতিয়া আমাৰ ফাইনেলি গাড়ীখন পূৰা আজৰি হৈ গ'ল। আৰু এইফালে আমাৰ ইয়াৰ যোৰহাটৰ মুন ভাই আহিলে। গতিকে কেনেকুৱা মজা? গাড়ী লোড কৰি আহিলা নেকি? গাড়ী লোড কৰিলোঁ, মই আগলৈ পালোঁগৈ, তাৰপিছত আকৌ ঘূৰি আহিছোঁ। একদম বঢ়িয়া। ভাল লাগিল লগ পাই। ফোনত আগতে কথা পাতি থকা হয়, কিন্তু লগ পোৱা নাছিলোঁ, আজি লগ পালোঁ, ভাল লাগিল। এতিয়া আমি বহি আছোঁ গাড়ীখনৰ ভিতৰতে। এতিয়া আমি ইয়াৰ পৰা ওলাই যাম। আৰু তুমি ধেমাজি যাবা ন? মই ধেমাজি যাম। গতিকে ইও ধেমাজি যাবগৈ, আৰু আমিও যাম লোড কৰিবলৈ বুলি। গতিকে ব'লক, লোড কৰা জেগাত আকৌ লগ পাম আৰু। এতিয়া আমি যোৰহাট পাই গ'লোহি আৰু লোড কৰিবলৈ গৈ আছোঁ। আৰু এইফালে আমাৰ ইয়াৰ লাকি ভাইক লগ পালোঁ। কেনেকুৱা? মজা। এতিয়া আমি যাওঁগৈ ন? আমি মানে ৰাস্তা দেখাই দিব। ব'লা এতিয়া পেপচি গুদাম চবেই চাবাগে আমাৰ যোৰহাটৰ পেপচি গুদাম। আৰু তুমি কি ঘৰত যাবা? ঘৰ যাম। এতিয়া গাইছ আমাৰ গাড়ীখন চেঞ্জ কৰি দিওঁ। এইখন ITC গুদামলৈ লোড কৰিবলৈ যাব, আমি যাম পেপচি গুদামলৈ। আৰু আমি এতিয়া এইখনত বিশ্বদা মই শ্বিফটিং হৈ গ'লোঁ। এতিয়া আমি এইখনত যাম বুবুদাৰ লগত যাম এইখনত। মানুহ সদায় পুৰণা জেগালৈ ঘূৰি আহেগৈ, আমি আহি গ'লোঁ পুৰণা জেগালৈ। আৰু এইফালে ইয়াতে আমাৰ চিনেমা পেট্ৰল পাম্পতে আমাৰ ভাইক লগ পালোঁ, নিহাৰ ভাই ন? একদম বহুত বেছি ভাল লাগিল লগ পাই পেলাই। বাকী কি ক'বা? বহুত ভাল লাগিল। পুষ্পা ট্ৰান্সপৰ্ট তেওঁক দাদাক ইমান দিনৰ পৰা মোবাইলতে চাই আছিলোঁ, কিন্তু এতিয়া ওচৰৰ পৰা পাই অতিকৈ ভাল লাগিল। বহুত ভাল, তেওঁ মৰম লাগিল, তেওঁৰ লগত কথা পাতি বহুতেই ভাল লাগিল। আপোনালোকে তেওঁক ছাপোৰ্ট কৰি যাব, এনেকৈ আগুৱাই যাওক। একদম ধন্যবাদ। এতিয়া আমি আহি পেলাই গাইছ পেপচি গুদাম পাই গ'লোহি। আৰু ইয়াতে যিহেতু অলপ বৰষুণ দি আছিলে, গতিকে আহি পেলাই ধুনীয়াকৈ আমি গোটেইকেইটা মিলি পেলাই ত্ৰিপালখন মাৰি থকা হৈছে। এইফালে চাওক ওপৰত ধুনীয়াকৈ আমাৰ বুবুদাহঁত আমি গোটেইখিনি মিলি পেলাই ত্ৰিপাল মাৰি আছোঁ একদম মজাকৈ। এয়া দেখিছোঁ ওপৰত ত্ৰিপাল মাৰি থকা হৈছে, আৰু বৰষুণো অকণমান দিবলৈ আৰম্ভ হৈছে। আৰু এইফালে পূৰা সেয়া ত্ৰিপাল মাৰি আছে। আৰু মাৰি থাকোঁতে আমাৰ এইফালে পেপচি গুদামতে আমাৰ ইয়াৰ ফেমিলি মেম্বাৰ এজন লগ পালোঁ। গতিকে নামটো কি আছিলে তোমাৰ? আচ্ছা। বহুত দিনৰ আগৰ পৰা চাই আছোঁ, ভাল লাগে। এদিন লগ পাবলৈ মন এটা আছিলে, যে লগ পালোঁ, ঘপককৈ লগ পাই গ'লোঁ, হয় নে? ভাল লাগিল। হয় মেছেজো কৰিছোঁ মই লগ পাম বুলি। হয় নিশ্চয়। আৰু মানে যোৱাবাৰ ইয়ালৈ গাড়ীখন আহিছে, দেখিছা তুমি? ডিপু আহিছে আৰু বুবুদা আহিছে। আচ্ছা। বহুত আগৰ পৰা চাই আছোঁ, ভাল লাগিছে। আৰু আগবাঢ়া, একদম বিচাৰোঁ। ধন্যবাদ। মনৰ পৰা ভাল পাওঁ দেই। একদম ধন্যবাদ। এইফালে আমাৰ এয়া তোমাৰ নামটো কি আছিলে? বিকাশ। আচ্ছা, ভাল লাগিল। ইও আহি গ'ল লগ কৰিবৰ কাৰণে একদম। ঠিক আছে, যোৱা দিয়া। ঠিক আছে, যাবা হা। এতিয়া গাড়ী আমাৰ গাড়ী পইণ্টত লগাই দিয়া হ'ল। এতিয়া লোড হ'বলৈ আৰম্ভ হ'ব, আৰু পেপচি লোড হ'ব আজি পূৰা। গতিকে এতিয়া অকণমান টাইম আমি ৰখোঁ আৰু লোড হোৱালৈকে। এতিয়া গাড়ী আমাৰ গাড়ীত পূৰা লোড হ'বলৈ আৰম্ভ হৈ গ'ল। এইফালে দেখিছে গাড়ীখনে আনি আছে পূৰা, এয়া গুদাম পৰা পূৰা লোড কৰি আছে। এইফালে চাগটো কৈছে গুদামটো বহুত ডাঙৰ পেপচি গুদাম হয়, বহুত ডাঙৰ। ইয়াতে গোটেই ষ্টকবিলাক আছে, গোটেই পেপচিয়ে ষ্টক আছে। এইফালে দেখিছে পূৰা লোড কৰি আছে। এতিয়া লোড কমপ্লিট হ'লে আমি ওলাই যাব পাৰিম ইয়াৰ পৰা। এতিয়া গাইছ আমাৰ পূৰা মজাকৈ লোডিং কমপ্লিট হৈ গ'ল। এতিয়া আমি ওলাই যাব লাগে ইয়াৰ পৰা। আৰু বিশ্বদা ভোক লাগিছে ন? ভোক লাগিছে, তাকে যাওঁ এতিয়া খাওঁগৈ। লোডিং কমপ্লিট হ'ল। বাকী পাৰ্টিটো বেলেগত খাই দিলে, ধুনীয়াকৈ মাছে ভাতে খাই দিলে, পূৰা বেলেগত পূৰা বনাই খাই দিলে। এতিয়া আমাৰ বুবুদা ত্ৰিপালখন মাৰিলে আজৰি নেকি? আজৰি আৰু আমাৰ লোড হৈ গ'ল মজাকৈ। দেখিছে পূৰা পেপচি লোডিং কৰিছোঁ। আমি কাইলৈ শিৱসাগৰত খালী কৰিম মজাকৈ। এতিয়া আমি লোড কৰি পেলাই ওলাই আহিলোঁ, আৰু এয়া যোৰহাট টাউন পালোহি। আৰু এইফালে এয়া দাদাক লগ পালোঁ। চাই থাকোঁ এয়া পুষ্পা ট্ৰান্সপৰ্টৰ ভিডিঅ', ভাল লাগে। আজি যোৰহাট আহিছে, খবৰ পাইছিলোঁ। বৰহোলা গৈছিলে, তিতাবৰ বৰহোলা, কিন্তু তাত যাব নোৱাৰিলোঁ। এই ৰাস্তাতে গাড়ীখন দেখি ৰখাইছোঁ, ভাল লাগিলে লগ পাই। গাইজ গুড মৰ্ণিং ফ্ৰম শিৱসাগৰ। মানে কি হ'ল, কালি এনেকুৱা টোপনি ধৰিলে, ৰাতি আহি পেলাই ধুনীয়াকৈ কিবা এটা খালোঁ, খাই পেলাই গাড়ীতে শুই থাকিলোঁ। আৰু এতিয়া উঠি পেলাই আহিছোঁ। আহি পেলাই এতিয়া আমি আজি যিহেতু ডিমৌত মাল খালী কৰিম, গতিকে ডিমৌলৈ মাল লৈ আহিছোঁ। এইফালে চাওক গাড়ীখন আছে, এইফালে আছে আমাৰ গাড়ীখন। ইয়াত পেট্ৰল পাম্পতে এয়া গাড়ীখন ধুনীয়াকৈ থোৱা হৈছে। ইয়াত গাড়ীখন থ'লোঁ,
হৈ পেলাই এতিয়া ইয়াতে অলপ ফ্ৰেছ হ'ম বুলি আহিলোঁ, ব্ৰাছ চাছ কৰি লওঁ মজাকৈ, কৰি পেলাই আমি খালী কৰা জেগালৈ যাওঁ। আৰু কিবা এটা একোৱে খোৱাও নাই, কিবা এটা খাব লাগিব। এতিয়া ধুনীয়াকৈ মুখ টুখ ধুওঁ, ধুই পেলাই আমি খালী কৰা জেগাত লগ পাই আছোঁ বলক। এতিয়া আমি আহি পেলাই ডিমৌ পাই গ'লোহি, আৰু এইফালে দেখিছে আমাৰ পুষ্পা 5খন লোড কৰি পেলাই আহি পালেহি, আৰু লগতে ইয়াত 2খন গাড়ী আহিছে। এইফালে আমি ইয়াতে গাড়ীখন ৰখালোঁ ধুনীয়াকৈ, আমাৰ গোটেইখিনি আহিলে। প্ৰাঞ্জলদা লোড কৰি আহিলা? ক'ত যাবা? ইটানগৰ। আচ্ছা, আৰু আজি লোডটো আমাৰ ইন্দ্ৰজিৎ দাই দিছে। এইফালে আমাৰ এয়া ইন্দ্ৰজিৎ দা গাড়ী এখন লৈ আহিছে, এজন তেওঁ ড্ৰাইভাৰ হয়। তেওঁ 2খনে তেওঁ নি? আচ্ছা আচ্ছা, এইফালে চাওক 2খন ইন্দ্ৰজিৎ দা গাড়ী আহিছে। আগৰ পৰা চিনাকি, এতিয়া পৰা নহয় বাৰু। অঁ আচ্ছা আচ্ছা, গতিকে এইফালে চাওক এতিয়া আমি ধুনীয়াকৈ গোটেইকেইটা মানে কি একেলগে চাহ একাপ খাওঁগৈ মজাকৈ, চাহ যোনে যি খায় আৰু। আৰু বৰ্তমান আমি ডিমৌ পাই গ'লোহি। এতিয়া বৰষুণটো অকণমান কমিলে আমাৰ গাড়ীখন খালী হ'ব, আৰু এইফালে এওঁলোক ধুনীয়াকৈ ওলাই যাবগৈ একদম মজাকৈ। এতিয়া আমি চাহ খাবৰ কাৰণে আহিছোঁ ইয়াতে, গতিকে বলক চাহ একাপ খাই লওঁ চবেই মিলি ধুনীয়াকৈ। এতিয়া আমাৰ চাহকাপ আহি গ'ল, আৰু আমি সকলো বহি ল'লোঁ। এইফালে আমাৰ ইয়াৰ দাদাও আহিলে আজি, গতিকে বুবুদা আৰু একদম দাদাৰ পৰা মিলি গৈছে একেলগে বঢ়িয়াকৈ। আৰু এইফালে চাওক গোটেই একদম এগাল মানুহ চাহ খাবৰ কাৰণে আজি পুৰা ফুল। ধুনীয়াকৈ এতিয়া আমি চাহ খাই লওঁ, তাৰপিছত যাবাগৈ নে কি তোমালোক? এওঁলোক ওলাই দিব, আমাৰ যিহেতু ইয়াতে খালী হ'ব, আমি খালী কৰি ল'ব লাগিব। ধুনীয়াকৈ চাহ খাই লওঁ। এতিয়া আমি গাইছ আনলোডিং পইণ্টত গাড়ীখন লগাই আছোঁ। এইফালে ইয়াতে আমাৰ গাড়ীখন আনলোড হ'ব, আৰু বৰ্তমান আমি আছোঁ শিৱসাগৰ ডিমৌত। এইফালে আমাৰ এতিয়া গাড়ীখনকো বিদায় দিলোঁ, এওঁলোকো গুচি গ'লগৈ ধুনীয়াকৈ, যিহেতু ইটানগৰত খালী হ'ব। এইফালে চাওক, যাওক যাওক, যাব গৈ থাকক ধুনীয়াকৈ যাব, যাওক। এতিয়া আমি আকৌ আনলোডিং পইণ্টলৈ আহিলোঁ, আৰু আমাৰ এইখন খালী হোৱা নাই। আজি কিবা ডিমৌ বন্ধ আছে বোলে শনিবাৰ বুলি, কিন্তু এতিয়ালৈকে লেবাৰ অহা নাই। আৰু এইফালে আমাৰ এয়া আহিলে লাটু ভাই গোলাঘাটৰ, কালি ৰাতিয়ে ফোন কৰিছিলা ন? তাৰপিছত এওঁৰ লগতে আৰু এজন আছে, তোমাৰ নামটো? আচ্ছা, বাকী খালী কৰি আহিলা? কি লৈছিলে? বিলাহী। বিলাহী মানে এতিয়া বিলাহী ছিজন আৰু গোলাঘাটৰ পৰা। এতিয়া আপোনালোকেতো গম পায় অসমৰ পৰা মানে যেতিয়া বিলাহী ছাপ্লাই বেছিকৈ হয়, তেতিয়া গোলাঘাটৰ পৰাই হয়, পূৰা গোলাঘাটৰ পৰা হয়। গোলাঘাট ক'বা? মেৰাপানী পৰা। আচ্ছা আচ্ছা, মেৰাপানী পৰা লোড কৰি আহিলে গাড়ী দেখিছে। এইফালে পিছফালে মই গাড়ীখন দেখাইছোঁ, চব পূৰা বিলাহী ট্ৰেবিলাক লোড আছে ইয়াত ধুনীয়াকৈ। আৰু এতিয়া এওঁলোক এতিয়া যাবগৈ, আৰু এতিয়া বহুত দেৰি অকণমান টাইম ৰখিলে, আৰু কথা বতৰা পাতিলোঁ, ভাল লাগিল দুইজনক লগ পাই পেলাই। দিয়া লগ পাম, ঠিক আছে। পাহাৰ চাহাৰ গ'লে লগ পোৱাই যাব। দিয়া বাৰু। আমি যে আজি ডিমৌলৈ খালী কৰিবলৈ আহিছোঁ, এনেকুৱা এটা ধুনীয়া লোকেশ্যনত আহিছোঁ মানে খালী কৰিবলৈ। কি হ'ল, ইয়ালৈ আহোঁতে একদম এটা আমাৰ এজন বিশেষ মানুহক লগ পাই গ'লোঁ ইয়াতে ডাইৰেক্ট। নমস্কাৰ। এইফালে চাওক, জেগাত আহিছে মানে একদম জেগাত মানে কি হ'ল, ৰাতিপুৱা পাৰ্টিয়ে ক'লে যে এক্সিছ বেংকৰ ওচৰত আমাৰ খালী হ'ব বুলি। আগত চাওক, আগত এক্সিছ বেংকটো আছে হা, এইকণ এনেকৈ পাৰ হৈ গৈছোঁ। এইফালে দাদাৰ ফটো দেখিছোঁ, নমতা বিয়াৰ খোৱাত দেখিছোঁ। সদায় মানে কি হয়, ছ'চিয়েল মিডিয়াত দেখি থকা হয়, আৰু তোমাক দেখি থকা একদম মজা, ভাল কাম কৰি আছা, আৰু গাড়ী লৈ আছা আমাৰ অসমীয়া লৈ এনেকৈ আগুৱাই যাব লাগে। সেইটোৱে, আৰু আমাৰ নিজৰখিনিয়ে সদায় নিজৰখিনিক ছাপোৰ্ট কৰিব লাগিব, মেইন কথাটো সেইটো। তেতিয়া চবে আগুৱাই যাব পাৰিব, সেইটোৱে মেইন কথাটো সেইটোৱে। গতিকে আজি আমি দুপৰীয়া সাঁজ ইয়াতে খাম, নমতা বিয়া। নমতা বিয়া খাই দিম, আজি নমতা বিয়া খাই দিম। আজিলৈকে খোৱা নাছিলোঁ নমতা বিয়া, কিন্তু আজি গাইছ নমতা বিয়া খাই দিম একদম মজাকৈ। এইফালে চাকৰিকৈ দাদাও আহিলে, ৰাতিপুৱা দাদাই ক'লে মানে দাদা ইয়ালৈ আহিব বুলি। তাৰপিছত অহাৰ পিছতে লগ পালোঁ, বহুত দেৰি কথা বতৰা পাতিলোঁ, বহুত বেছি ভাল লাগিল। গতিকে আজি আমি ইয়াতে মজাকৈ খাম, আৰু আমাৰ গাড়ীখন মানে ইয়াতে খালী হোৱা কথা আছে, কিন্তু আজি আমাৰ ডিমৌ বন্ধৰ কাৰণে গাড়ীখন এতিয়ালৈকে খালী হোৱা নাই, লেবাৰো আহি পোৱাহি নাই। গতিকে একদম জনাম আৰু মেইনলি বহুত ভাল কাম কৰিছে। গতিকে আমাৰ নিজৰ লৈ কাম কৰিব লাগে, হয় নাই? আমাক যিহেতু জুবিন দায়ো কৈ থৈ গৈছে যে পথাৰ আমাৰ, বজাৰ আমাৰ, একদম আমি কৰিব লাগিব। সেইটোৱে, কামত লাজ নাই, কৰ্মই ধৰ্ম। আমি সেইটো বস্তুৱে জানো সদায়, কৰ্মই ধৰ্ম। কামত কেতিয়াও কোনো ধৰণৰ লাজ নাই, কামত সৰু ডাঙৰ নাই, সৰুৰ পৰাই ডাঙৰ হয়। আপোনালোকে দেখিয়ে আহিছে, আৰু বেলেগকৈ বুজাবলৈ একো দৰকাৰ নাই। আৰু দাদাক হ'লেও দেখিছে যে ছ'চিয়েল মিডিয়াৰ পৰা আৰম্ভ কৰি পেলাই এখন হোটেল, মানে হোটেলৰ পূৰ্ণাংগ ৰূপ পোৱা লাগে। গতিকে বহুত বেছি চেক্ৰিফাইচ থাকে তাৰ মাজত, সেইটোৱে। আৰু বহুতে মানে চবে কষ্ট কৰি যাব লাগে, সেইটো খালি ধৈৰ্যটো লাগিব দেই। কিবা এটা কাম কৰিছে, নতুন কাম এটা, তাত ধৈৰ্যটো সদায় লাগিব। আপোনালোকে দেখিছে আমিও কেনেকুৱা বেয়া দিন পাৰ কৰি আহি পেলাই আজি এইটো পৰ্যায়ত আছোঁ। গতিকে মানে ধৈৰ্য লাগিব, মানে একদম ধৈৰ্য ফল মিঠা, একদম ধৈৰ্য ফল মিঠা। গতিকে একদম আমি এতিয়া মজাকৈ ইয়াতে ধুনীয়াকৈ এসাঁজ খামগৈ আজি নমতা বিয়া সোৱাদত। আৰু আপোনালোকে আহিছে নাই কমেণ্টত জনাব ন, একদম বঢ়িয়া। গতিকে আমি এতিয়া যাম খাবলৈ। এতিয়া গাড়ী আমাৰ গাড়ীখন খালী হ'বলৈ আৰম্ভ হ'ল, আৰু হওঁতে এইফালে চাওক আমাৰ ইয়াৰে আমাৰ ভাইটিজন আহিলে। তোমালোকৰ ঘৰৰ ওচৰতে? আচ্ছা আচ্ছা, গতিকে একদম ভাল লাগিল সকলোকে। এইফালে গাড়ী এতিয়া আমি নমতা বিয়াৰ সোৱাদ ল'বলৈ আহি গ'লোঁ। চাওক এয়া একদম পূৰা ধুনীয়াকৈ এয়া থালি আমাৰ দি দিয়া হ'ল। আজি যিহেতু শনিবাৰ, গতিকে মই পূৰা ভেজ খাইছোঁ সেইটো কাৰণে। আৰু এইফালে আমাৰ বিষ্ণুদাহঁতে পূৰা চিকেন খাব ন, আৰু এইফালে আমাৰ দাদাও বহিছে, পৰমদা। কেনেকুৱা লাগে নিজৰ হোটেলত নিজে ভাতটো খাই? কেনেকুৱা লাগে? বঢ়িয়া দেখোন। আচ্ছা, আৰু এটা কথা দেই, নিজে টেষ্টটো গম পাই থাকে।
কাষ্টমাৰে কি টেষ্ট পাই আছে কি নাই পোৱা আপুনি নিজে সদায় টেষ্ট কৰি থাকিব পাৰে সেইটো এটা বহুত প্লাছ পইণ্ট মানে এই বঢ়িয়া আৰু গতিকে এইফালে বহুদা আৰম্ভ কৰিলে একদম গতিকে আমি ভাত সাজ খাইছোঁ সেইফালে আমাৰ বিতৰাজ আছে ঠিকে আছে অঁ ঠিকে আছে একদম ধুনীয়াকৈ খাই লওঁ এতিয়া খাই পেলাই কথা পাতিম আৰু ইয়াতে এতিয়া সোৱাদ ল'লোঁ নমতা বিয়াৰ আৰু বহুত বেছি ধুনীয়া একদম আল্টিমেট টেষ্ট একদম বেছি মজা লাগিলে আৰু সোৱাদ লৈ পেলাই আকৌ আমাৰ গাড়ীখনৰ ওচৰত পালোহি যিহেতু খালী হৈ আছিলে আৰু এইফালে হওঁতে চাওক আমাৰ এইফালে ভাই এজন আহিলে তোমাৰ ঘৰ মোৰ ঘৰে আছে কলিয়াতে আচ্ছা ওচৰতে একদম আহিলে লগ পালোঁ ভাল লাগিল কি ক'বা কি ক'ম অভিনয়ক লগ পালোঁ বহুত বহুত ভাল লাগিলে একদম এতিয়া আমি ভাত খোৱাৰ পিছত আকৌ ধুনীয়াকৈ এতিয়া ওলাই আহিছোঁ আমাৰ বিতৰাজৰ লগত দেখিছে স্কুটিত 3টা বহি পেলাই আমি ডিমৌত ঘূৰি ফুৰিছোঁ এনেকৈ প্ৰথমবাৰ আপোনাৰ ভিতৰে ঘূৰিছোঁ দেই মানে 3টা বহি পিনে হেলমেট নিপিনে ঘূৰি ফুৰিছোঁ ঘৰতে কমেণ্ট কৰিব কিন্তু সেইটো নহয় ভিতৰে যাম গতিকে ব'লক এতিয়া মজাকৈ আমি গৈ আছোঁ চাওক স্কুটিত 3টা একদম আল্টিমেট অকণমান চাওঁ ডিমৌখন কি আছে কি নাই হয়নে সিহঁতৰ লগতে আহি গ'লোঁ পূৰা মজাকৈ আৰু আহি পেলাই পাই গ'লোঁ চাওক ক'ত দাদা বাছৰ ওচৰত এখন দৰ্পণ দেখিছে দৰ্পণ আৰু এইফালে বাছখন চাওঁগৈ আমাৰ এখন লখিমপুৰ নাম্বাৰে হয় গতিকে এখন এতিয়া লাইনৰ পৰা আহি বহি আছে পুছবেক ছিটৰ বাছ হয় এইফালে আমাৰ দাদাহঁত আছে এয়া বহি আছে কেইটাত আছে লাইন আহিলেগৈ আজি আৰু নাই নি আজি আৰু নাই লাইনৰ পৰা আহি পেলাই এয়া বহি আছে আৰু এইফালে চাওক বাকী এইফালে আৰু তাৰ ট্ৰেভেলাৰখন ক'ত আছে আপোনাৰ অঁ আচ্ছা আচ্ছা ট্ৰেভেলাৰ ইয়াত ট্ৰেভেলাৰখিনি আছে আৰু বৰ্তমান আমি ডিমৌ চাৰিআলিতে তাৰ লগতে আহি গ'লোঁ আৰু মজাকৈ আৰু এইফালে চাওক এয়া পৰিৱেশটো এখন বাছখন এই নাই এজন অথনিৰ পৰা পূৰা এক্টিভ আছে পূৰা এক্টিভ এখন আল্ট্ৰা বাছ আৰু এইফালে আমি ইয়াতে এয়া আমি এতিয়া গাইছ একদম বহুত এটা ইণ্টাৰেষ্টিং জেগালৈ আহি আছোঁ মানে এটা বহুত ধুনীয়া বস্তু এটা আপোনালোকক দেখাবলৈ গৈ আছোঁ কিন্তু যাওঁতে ৰাস্তাটো পৰিৱেশটো চাওক ৰাস্তাটো বেয়া কিন্তু পৰিৱেশটো বহুত ধুনীয়া আৰু আজি বতৰটো বিশেষকৈ বহুত ধুনীয়া হৈ আছে ৰ'দ নাই আৰু এইফালে আমাৰ ইয়াত দাদাই পূৰা চলাই আছে গাড়ী মজাকৈ আমি পূৰা বহুত কথা পাতি একদম পূৰা ধুনীয়াকৈ গৈ আছোঁ জেগাটোলৈ বহুত ধুনীয়া জেগা এটা গৈ আছোঁ ন মজা একদম বাখৰ বেঙেনা গৈ আছোঁ পালোহি আৰু গতিকে ব'লক বহুত দিনৰ মূৰত তাৰপিছত তাক ক'লো ব'লা ভাল জেগাত নিওঁ বেলেগতো চবতে ফুৰিবলৈ যায় প্ৰথম ভাবিছিলো জুনস্কাই লৈ যাওঁ বুলি এতিয়া ব'লক আমি বাখৰ বেঙেনা গৈ আছোঁ পামেই আৰু পাব হৈছে দেখাই আছোঁ আপোনালোকক এতিয়া আহি পেলাই গাইছ পাই গ'লোহি জেগাটো এইফালে চাওক এয়া নদী ঘনেখনা নদী এখন চাওক এই নদীখনৰ ওপৰেদি ধুনীয়াকৈ দলং এখন আছে এইখন দি পেলাই আমি উঠি আহি পেলাই পাই গ'লোহি আৰু এইফালে চাওক আমি যোনটো জেগালৈ আহিছিলোঁ জেগাটো হৈছে এইটো বাখৰ বেঙেনা ন মানে আচলতে গছজোপাক বাখৰ বেঙেনা বুলি কোৱা হয় আৰু এই গছজোপা আজিৰ পৰা প্ৰায় কিমান বুলি ক'ম আৰু এইফালে চাগে লিখা আছে চাওক আজিৰ পৰা প্ৰায় 600 বছৰ হ'বলৈ হ'ল মানে 593 বছৰ হ'ল এতিয়ালৈকে চাওক মানে 2013 চনৰ গৱেষণাত ইয়াৰ বয়স কোৱা হৈছিলে 580 বছৰ এতিয়া যিহেতু 13 বছৰ হৈ গ'ল গতিকে 593 বছৰ হৈ গ'ল এই গছজোপা বাখৰ বেঙেনা আৰু ইয়াক মানে বাখৰ বেঙেনা বুলি কেলৈ কোৱা হয় ইয়াত এটা বস্তু লাগি আছে মই আপোনালোকক দেখাই আছোঁ জুম কৰি পেলাই ইয়াত বেঙেনা নিচিনা এটা বস্তু লাগে হা এইটো এটা বস্তু সৰু ফলৰ নিচিনা বেঙেনা নিচিনা এইটো চাওক এইটো চাওক এইটো বেঙেনা লাগে আৰু এই বেঙেনাটো মানে কি হয় যেতিয়া ৰাতি হয় ন মানে পূৰ্ণিমা ৰাতি কোৱা মতে যিটো বিশ্বাস কৰা হয় অঁ পূৰ্ণিমাৰ আকাশত ই বাখৰ দৰে জিলিকে সেইটো কাৰণে বাখৰ বেঙেনা বুলি কোৱা হয় আৰু এই গছজোপা আচলতে স্বৰ্গদেউ দিনৰে মানে আহোমৰ দিনৰে গতিকে ইয়াৰ জনবিশ্বাস মতে এইজোপাক মানে বহুত মানে পূজা কৰা হয় বিশেষকৈ গতিকে মানে ইয়াত এটা বহুত কিবা মহৎ ইয়াতে ৰাইজে আহি পেলাই পিকনিকো খায় আৰু বহুত মানে বেলেগ পৰিৱেশ হয় আল্টিমেট পৰিৱেশ ওচৰে পাঁজৰে ইমান বিশেষ ঘৰ চৰ তেনেকুৱা একো নাই কিন্তু হ'লেও মানে মানুহ ইয়ালৈ আহি থাকে বহুত এটা আল্টিমেট পৰিৱেশ আৰু এইটো শিৱসাগৰ যিহেতু ইতিহাস প্ৰসিদ্ধ আমি সকলোৱে জানোৱেই শিৱসাগৰ বকতা অঞ্চলত বকতা জবলাটিং অঞ্চলত আছে এই গছজোপা গতিকে এই গছজোপা কোনে চিনি পাইছে কমেণ্ট এটা কৰিবলৈ নাপাহৰিব কমেণ্ট এটা কৰিব লাগিব কিন্তু আৰু এইফালে চাওক এয়া আমি পূৰা মজাকৈ একদম পূৰা এই গছজোপা চালোঁ মেলিলোঁ বহুত বেছি ভাল লাগিল আল্টিমেট এয়া এইফালে এয়া দাদা আছে মজা একদম একদম ডিজুল দাই মানে লৈ আহিছে ধুনীয়া জেগাটোলৈ স্কুটি লৈ আহিব লৈছিলে আমাক নাই তাৰপৰা কৈছে স্কুটি লৈ আহিম বোলে তাৰপৰা হ'লেও ধুনীয়াকৈ লৈ আহিলে বহুত ধুনীয়া এটা জেগালৈ আৰু বহুত নজনা কথা জানিলোঁ বিশেষকৈ সেইটো কাৰণে ভাল লাগিল আচলতে এই বস্তুটো আমাৰ এই বাখৰ বেঙেনা গছজোপা বহুত ভিতৰৰ অঞ্চল আছে মানে সেইকাৰণে বহুত টুৰিষ্টে নাজানে এনেকুৱা এজোপা গছ আছে এনেকুৱা বিস্ময়ক গছ আছে মানে বুলি ইয়াতে শিৱসাগৰ ডিমৌৰ পৰা যথেষ্ট হয় যদিও মানে বহুতে মানে
পিছপৰা নিচিনা মানে ভাবে মানে হয় হয় অঁ হয় হয় নাই চাবলগীয়া গছ আৰু চাবলগীয়া হয় বাৰু 593 বছৰ জীয়াই আছে কম কথা নহয় আৰু এতিয়া এনেকুৱা লাগিছে যেন এতিয়াও আৰু বহুত হাজাৰ বছৰ জীয়াই থাকিব চাগে এই এইটো গছজোপা মানে কেলে বিস্ফোৰক বুলি কয় বেলেগত ক'তো হোৱা দেখা নাই আজিলৈকে জনা নাই মানে হোৱা হৈছে বুলি বেলেগ ইয়াতে আছে ইয়াতে মানে তেতিয়াৰ পৰা ইয়াতে আছে ইয়াৰ পৰা যদি কোনোবা নিউ বেলেগত ৰুবলৈ চেষ্টা কৰিছে হোৱা নাই মানে আচ্ছা আচ্ছা দেখিছে ৰুবলৈ চেষ্টা কৰিছে যদিও হোৱা নাই কেনেকুৱা এটা আচৰিত বস্তু গতিকে বহুত বেছি ভাল লাগিল নজনা দুই এটা কথা জানিলোঁ আৰু কোনে কোনে গছজোপা চিনি পাইছে আৰু কোনে কোনে আহি পাইছে কমেণ্টত জনাব এতিয়া গাইছ আমি ইয়াৰ পৰা বিদায় দিওঁ সেয়া দেখিছে বাখৰ বেঙেনা বৃক্ষ সেয়া গেটখনৰ পৰা ওলাই দিছোঁ গতিকে ব'লক এতিয়া ওলাই যাওঁ যিহেতু আবেলি হ'ব হ'ল আমাৰ গাড়ীখনো খালী হৈ গৈছে চাগে এতিয়া গাইছ ৰাতি প্ৰায় 9টাই বাজিলে আমাৰ চাহ খোৱা অকণমান দেৰিয়ে হ'লগৈ বাৰু হ'লেও আমি আহিছোঁ 9:20 হৈ গ'ল 9:20 হৈ গ'ল হ'লেও আমাৰ চাহ খোৱা অকণমান দেৰি হ'ল চাহ একাপ খাবলৈ আহিছোঁ আৰু চাহৰ লগত আছে চাওক কি ৰসমলাই বঢ়িয়াকৈ এতিয়া চাহ আৰু ৰসমলাই লৈ লৈছোঁ খাব লাগে দেই গাইছ আজি মানে টুইষ্টৰ পিছত টুইষ্ট আহি আছে এতিয়া মোৰ লগত কোন আছে গম পাইছেনে পিছফালে বাছখন চাওক আৰু এইফালে মোৰ লগত এতিয়া আছে নমস্কাৰ মই ডায়মণ্ড মোৰ অন্য টিভিলৈ সকলোকে স্বাগতম জনাইছোঁ বঢ়িয়া আজি মানে কি ডায়মণ্ডাক বহুত দিনৰ পিছত লগ পালোঁ আৰু সদায় কথা হৈ থাকে ন আগতে নাই সদায় কথা হৈ থাকে আৰু মোৰ বিৰাট ডাঙৰ হেঁপাহ আছে তোমাক লগ পাব মানে টাইমটো মিলাব নোৱাৰোঁ অন্য কথা একো নাই লগ পাম বুলি সদায় ভাবোঁ টাইম কিবা ভাল নে দিন ভাল নে একো ক'ব নোৱাৰোঁ মিলি গ'ল মিলি গ'ল লগ পালোঁ একদম শান্তি আৰু আজি সেইটোৱে বহুত বেছি সময় নাই আজি ডায়মণ্ডৰ ওচৰত মানে অকণমান সময় কথা পাতিলোঁ বাছ লাইনৰ বিষয়ে হওক বা আমাৰ গাড়ী লাইনৰ বিষয়ে হওক বহুত বেছি ভাল লাগিল বহুত তিতা মিতা অভিজ্ঞতাৰ বিষয়েও ক'লে গতিকে কিন্তু মই ইণ্টাৰেষ্টিং কথা এটা কওঁ দেই আজিৰ ডেটত ট্ৰাক লাইনত যদি কোনোবা যদি ছাকচেছফুল ল'ৰা আছে নহয় আজিৰ ডেটত একদম তলৰ পৰা একদম গ্ৰাউণ্ডৰ পৰা জিৰ'ৰ পৰা যদি উঠি আহিছে একদম এখনৰ পৰা আৰম্ভ কৰি পিনে এই ল'ৰাটোক মানে ফ'ল' কৰিলে হ'ল অইন ইয়াৰ সত্তাটো ফ'ল' কৰিলে হ'ল মানে এই ল'ৰাটোৱে কেনেকৈ আৰম্ভ কৰিছে ক'ৰ পৰা আৰম্ভ কৰিছিলে একদম জিৰ'ৰ পৰা গৈ 5খন 6খন কৰি আছে এতিয়া মোক এতিয়া খবৰ দিছে আৰু ল'ব বুলি এতিয়া ডাঙৰ গাড়ী আহিছে বেলেগ ডাঙৰ গাড়ী নাই সঁচা কথা কৈছোঁ বাকী একদম বাছখনটো চবেই চিনি পায় এখন বাছ এয়াৰ বাছ পুৰা ফেমাছ কৰি দিলে গতিকে এতিয়া বহুত বেছি সময় নাই এতিয়া কাঞ্চনজংঘা তেওঁলোকে খাবলৈ ৰখিছে আজি এতিয়া গাইছ আমি ৰাতি সাঁজটো ইয়াতে নমতা বিয়াৰ খোৱাটোতে আকৌ ছেকেণ্ডবাৰ খাই দিওঁ ন ভাগৰি গৈছোঁ আৰু উপায় নাই ইয়াতে খাওঁ পৰমা দাই খালে আগতীয়াকৈ আমি এফালে গৈছিলোঁ কাৰণে খোৱা নহ'লে এতিয়া আমি খাওঁ ভাতটো ধুনীয়াকৈ এফালে আমাৰ বুবুদা বহিছে আগত বুবুদা পূৰা লোকেল চিকেন খাই আছে ন পূৰা লোকেল চিকেন দি আছে বিষ্ণুদাই পূৰা দিছে লোকেল চিকেন ন এইফালে এতিয়া আমাৰ বিতুৰাজৰখিনি ভাত নাখালে আমাৰ লগত এতিয়া খাইছে আৰু জোৰ কৰি খুৱাবলগীয়া হৈছে গোটেই দিনটো আছে বেচেৰা একো নাই ধুনীয়াকৈ এতিয়া আমি ভাত খাওঁ ভাত খাই পেলাই আৰু আমি এইখিনি যে দেখিছা আজি মই ফাৰ্ষ্ট টাইম এনেকৈ খাইছোঁ নহ'লে কেনেকৈ খাওঁ আকৌ দিয়া আমাৰ ডিমত যে আহিলা মই তোমালোকে মানুহটো লগ লগাই দিলোঁ কেনেকুৱা ভালে ভাল বহুত মজা লাগিলে আল্টিমেট মানুহক লগ পালোঁ এনেকুৱা হ'ব লাগে মানুহ মই কেনেকৈ খাওঁ কৈ দিয়া মানে মোৰ মই তোমাক ভালে বৰখান মানুহ লগত আইঅ লগ পাইছোঁ মই কেনেকৈ খাওঁ কৈ দিয়া আৰু খালে মানে একো নহয় অকল ভাতটো লৈ আৰু মাংস লৈ আচ্ছা আৰু দালি কেতিয়াবা একো নাই আজি এনেকৈ খুৱাই চোৱাচোন ভাল লাগিব গতিকে এতিয়া আমি ভাত খাই লওঁ তাৰপৰা আমি ব্লগ এণ্ড কৰিম আৰু বহুত দীঘলীয়া হৈ গৈছে এতিয়া বিদায় দিবলৈতো মন নাছিলে এতিয়া বিতুৰাজক ফাইনেলি বিদায় দিওঁ আৰু বহুত বেছি ভাল লাগিল লগ পোৱা বুলি কোনোদিন নালাগিলে আমাৰ মানে দিনটো অকণমানো ব'ৰ হ'বলৈ নিদিলে মানে মাল খালী হোৱা যিহেতু বহুত দেৰি হৈছিলে আজি তাতে ডিমৌ বন্ধও আছিলে শনিবাৰ ডিমৌ বন্ধ থাকে আৰু কোনোবা যদি আহিম বুলি ডিমলৈ ভাবে না শনিবাৰ দিনত মানে ডিমৌ বন্ধ থাকে দেই বন্ধ থাকে নাহিব সেইটো দিনত কিন্তু বহুত বেছি ভাল লাগিলে আৰু এতিয়াৰ পৰা এই বন্ধুত্ব থাকিব সদায় থাকিব জীৱন থাকিব আৰু আমাৰ ফালে গ'লে ফোন চোন কৰি কণ্টেক্ট কৰি দিব বহুত বেছি ভাল লাগিল আকৌ লগ পাম দেই শেষ বুলি ক'লে জানো শেষ হয় নহয় আকৌ লগ পাম একদম বহুত বেছি ভাল লাগিল যাওঁ দে যাই না ভাই যাওঁ ভাই হা ব্লগটো যিহেতু গাইছ বহুত বেছি দীঘলীয়া হৈছে গতিকে ইয়াৰ পিছৰখিনি আপোনালোকে নেক্সট ভিডিঅ'ত চাব লাগিব ব্লগটো চাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব তেতিয়াহ'লে আজিলৈ ইমানে আকৌ লগ পাম অন্য এটা ভিডিঅ'ত জয় অসম জয় জুবিন দা।